নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যদিহে আপোনালোকৰ চৰ্ম এলাৰ্জি হয় মানে ছালত যদি এলাৰ্জি হয় তেতিয়া হলে কি কৰিব লাগে গাঁৱলীয়া কি ঔষধ আছে বা ঘৰুৱা কি উপায় আছে যাৰ জৰিয়তে আপুনি অতি সোনকালে এই বেমাৰটোৰ পৰা আৰোগ্য লাভ কৰিব পাৰে বন্ধুসকল আমাৰ চেনেলত যিবিলাক ঔষধৰ বিষয়ে কোৱা হয় সেইবিলাক সম্পূৰ্ণ প্ৰমাণিক হয় সম্পূৰ্ণ প্ৰমাণিত হয় ইয়াৰ কোনো সাইড এফেক্ট নাথাকে আপুনি ইয়াক ব্যৱহাৰ কৰিলেও কোনো অপকাৰ আপোনাৰ নহয় তাৰ উপৰি আপুনি অতি সোনকালে ইয়াৰ পৰা আৰামহে পাব পাৰিব মানে আৰোগ্যহে পাব পাৰিব তেন্তে বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব কাৰণ আজিৰ ভিডিঅ'ত আপোনালোকক গোটেইখিনি কথা কম যে আপোনালোকৰ যদি এলাৰ্জি বেমাৰটো হয় বা হৈ আছে তেতিয়া হলে আপোনালোকে কি কৰিব লাগে যে অতি সোনকালে মানে 1 বা 2 দিনৰ ভিতৰতে আপোনালোকৰ এই এলাৰ্জি বেমাৰটো নাইকিয়া হ'ব আৰু এলাৰ্জি বেমাৰৰ লক্ষণ কি কিয় হয় আৰু ইয়াক আমি কেনেকৈ সুস্থ কৰিব পাৰো আৰু এই বেমাৰটো হলে আমি কি খাব লাগে কি খাব নালাগে গোটেইখিনি কথা কম আজিৰ ভিডিঅ'টোত তেন্তে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক নিশ্চয় কৰিব কাৰণ আপোনালোকক এনেকুৱা ঔষধসমূহৰ ভিডিঅ' আমি সদায় আপলোড কৰি থাকিবলৈ চেষ্টা কৰিম যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ঘণ্টা বটনটোত ক্লিক কৰি অল কৰি দিব যাতে আমি যেতিয়া এটা ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'টোৰ ইনফৰমেশ্যন আপুনি সকলোতকৈ আগত পাব পাৰে তেন্তে বলকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ বন্ধুসকল এলাৰ্জি বেমাৰ যেটো আমাৰ ছালত হ'ব পাৰে দেহৰ যিকোনো অংগত আমাৰ হ'ব পাৰে যদিহে আপোনালোকৰো এলাৰ্জি বেমাৰ আছে তেতিয়া হলে জানি লওক যে এলাৰ্জি বেমাৰ আমাৰ হয় মাত্ৰ তেজ পৰিষ্কাৰ নহলে আমাৰ যদি তেজটো পৰিষ্কাৰ নাথাকে তেতিয়া হলে এলাৰ্জি বেমাৰ আমাৰ হ'ব পাৰে বন্ধুসকল যিকোনো বেমাৰ মানে প্ৰায়ভাগ বেমাৰ আমাৰ তেজৰ কাৰণে হয় আমাৰ তেজটো যদি সফা নাথাকে তেজটো যদি লেতেৰা হৈ থাকে তেতিয়া হলে আমাৰ যিকোনো বেমাৰ হ'ব পাৰে গতিকে আপোনালোকৰ যেটো তেজ আছে এটো সদায় সাফ কৰি ৰাখিব লাগে তেতিয়া আপোনাৰ বহুতো বেমাৰৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে গতিকে আজি মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে আপোনালোকে তেজ পৰিষ্কাৰ কেনেকৈ কৰিব পাৰে আৰু আপোনালোকৰ এলাৰ্জি বেমাৰটো হৈ থকাৰ সময়ছোৱাত আপোনালোকে কি ঔষধ ব্যৱহাৰ কৰিব লাগে বন্ধুসকল যদিহে আপোনালোকৰ এলাৰ্জি বেমাৰটো হয় তেতিয়া হলে প্ৰথমতে আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে কি বস্তু আপোনালোকে খাব নালাগে এক নম্বৰতে বৰা চাউল আপোনালোকে নাখাব বেঙেনা নাখাব এনে ধৰণৰ বিজলুৱা বস্তুসমূহ যেনেকৈ পালেং শাক হৈ গ'ল লফা শাক হৈ গ'ল ঠিক তেনে ধৰণৰ বিজলীয়া বস্তুবোৰ আপোনালোকে নাখাব আৰু যিবিলাক খালে আমাৰ তেজ প্ৰদূষণ হয় সেইবিলাক আপোনালোকে নাখাব বন্ধুসকল এতিয়া মই আপোনালোকক কম যে তেজ পৰিষ্কাৰ কৰিবলৈ আপোনালোকে কি খাব পাৰে ধৰি লওক আপোনালোকে বন্ধুসকল আপোনালোকে স্ক্ৰীনত দেখি থকা এই গছজোপা নিশ্চয় চিনি পাইছে এইজোপা কচু গছ আৰু এই গছজোপাক আমি ইয়াত কুলা কচু বুলি কওঁ ঠাই বিশেষে বহুতো নাম থাকিব পাৰে বন্ধুসকল আপোনালোকক কওঁ যে এই কুলা কচুজোপাৰ যদি ঠাৰি আপোনালোকে শাক বনাই বা আঞ্জা বনাই খাবলৈ চেষ্টা কৰে তেতিয়াহ'লে আপোনালোকৰ তেজটো অতি সোনকালেই সাফ হ'ব বহুতেই জানে যে কুলা কচু খালে আমাৰ তেজ পৰিষ্কাৰ হয় যদিহে আপুনি নাজানে তেতিয়াহ'লে কুলা কচুৰ ঠাৰি আপোনালোকে শাক বনাই বা আঞ্জা বনাই খাবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ তেজ সফা হ'ব বন্ধুসকল তাৰ পাছত আপোনালোকে তুলসীৰ ৰস 10 গ্ৰাম মান উলিয়াব আৰু তাৰ লগত আপোনালোকে কেঁচা হালধিৰ ৰস 10 গ্ৰাম মান উলিয়াই পিনি ধুনীয়াকৈ সেইটো যদি খাব পাৰে তেতিয়া হলে আপোনালোকৰ তেজ সাফ হ'ব তাৰ উপৰি আপুনি এলাৰ্জি বেমাৰৰ পৰা সুস্থ হ'ব বন্ধুসকল এলাৰ্জি বেমাৰৰ যেটো সঠিক ঔষধ হেতু আপোনালোকক মই এতিয়া ক'বলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব মই যেনেকৈ কওঁ ঠিক তেনেকৈ আপুনি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব এই ঔষধটোৰ কাৰণে আপোনালোকক লাগিব তিলৰ তেল যেটো আমি দোকানত পাই যাওঁ সেই তিলৰ পৰা প্ৰস্তুত কৰা তেল লাগিব আৰু আপোনালোকক লাগিব হেন্দুৰ যেটো আমাৰ ঘৰত মাহঁতে লয় বা বাইদেউ বা আমাৰ বৌহেতে লয় সেই হেন্দুৰটো লাগিব আপোনালোকক তাৰ পৰিমাণটো মই কৈ দিছোঁ ধৰি লওক আপোনালোকে যেনিবা 50 মিলিগ্ৰাম মানৰ তেল লৈছে মানে আপোনাৰ শৰীৰত কিমানখিনি তেল লাগিব ক'ত এই বেমাৰটো হৈছে আপুনি নিশ্চয় জানিব আৰু আপোনালোকক যিমান তেল লাগিব হানিবৰ কাৰণে কিমানটো তেল আপুনি ল'ব আৰু সেই তেলৰ পৰিমাণত আপুনি 4 ভাগৰ এভাগ আপুনি হেন্দুৰ ল'ব লাগিব ধৰি লওক আপুনি যদি তেল ল'লে 50 গ্ৰাম তেতিয়াহ'লে তাৰ 4 ভাগৰ এভাগ আপুনি হেন্দুৰ ল'ব লাগিব আৰু মিক্স কৰিব লাগিব তাৰ পাছত আপোনালোকে য'ত আপোনাৰ এই প্ৰবলেমটো হৈছে তাত আপোনালোকে ঘঁহি দিয়ক চাব আপুনি একেদিনৰ ভিতৰতে আৰাম পাব এই ঔষধটোৰ জৰিয়তে আশা কৰোঁ আপোনালোকক এনে ধৰণৰ ঔষধবোৰ দিয়াৰ কাৰণে আপোনালোকে নিশ্চয় ভাল পায় যদি ভাল লাগে এটা লাইক কৰিব কাৰণ আপুনি দিয়া প্ৰতিটো লাইকে আমাক পুনৰ ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু যদি কিবা সুধিবলগীয়া থাকে বেলেগ কিবা বেমাৰৰ কথা জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনাৰ পৰিয়ালবৰ্গলৈ বন্ধুবৰ্গলৈ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে বা চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি থ'ব কাৰণ এনে ধৰণৰ ভিডিঅ'সমূহ আপুনি সকলোতকৈ আগত পাই থাকিব পাৰিব তেন্তে আজিলৈ ইমানেই পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম চাই থাকিব আমাৰ ভিডিঅ' মতে ধন্যবাদ জয় আই অসম